সুন্দৰ প্ৰশ্ন কৰিছে। আজি আমাৰ প্ৰদেশখন আমাৰ মানে নতুন প্ৰজন্ম চাৰিওফালে এই অবৈধ নিচাযুক্ত দ্ৰব্য ধপাত তাৰপৰা হাচিছ এনেকুৱা ধৰণৰ আমাৰ বিষাক্ত জিনিসবোৰ খাই আমাৰ জনসংখ্যা আধাভাগ মানুহ ইয়াতে আক্ৰান্ত হৈছে আৰু অতি কম বয়সতে মৃত্যুমুখত পতিত হৈছে আৰু তাৰ লগে লগে তেওঁলোকে নিজৰ পৰিয়ালৰ এটা বৰ বিপদমুক্ত জাগালৈ লৈ গৈছে আৰু তাৰ পৰা বহুত মানুহৰ প্ৰাণহানি হৈছে আৰু লগে লগে পৰিয়ালটো নিথৰুৱা হৈছে আৰু সেইকাৰণে এই ধৰণৰ যদি অৱস্থা সদায় চলি থাকে তেতিয়াহ'লে আমি এখন সুস্থ সমাজ সবল সমাজ গঢ়িব কেতিয়াও নোৱাৰিম। সেই উদ্দেশ্যে আঁতৰত ৰাখি আমাৰ অসমে যোৱা 1974ত 3টা আইনৰ অধীনত মানে এই কানিযুক্ত তাৰপৰা আপোনাৰ ধপাত আৰু বিদেশী মদৰ এই 3টা হেৰিৰ আধাৰত আমি এখন মানে ৰাজ্যিক নিচাযুক্ত এখন পৰিষদ গঠন কৰা হয়। ইয়াৰ লক্ষ্য উদ্দেশ্য হৈছে কি যে আমাৰ নতুন প্ৰজন্মক আমি এইবিলাক বিষাক্ত জিনিস খোৱাৰ পৰা বাৰণ কৰি আমি এখন সুস্থ সমাজ কৰি যদি নগঢ়োঁ তেতিয়াহ'লে আমাৰ ৰাজ্যৰ আহি থকা নতুন প্ৰজন্মই কেতিয়াও আমাৰ পৃথিৱীত অন্য দেশৰ যি আজি এক মানে বিভিন্ন ধৰণৰ মানে প্ৰতিযোগিতামূলক কামবিলাক তেতিয়া কেতিয়াও তাৰ লগত ফেৰ মাৰিব নোৱাৰিব আৰু তাৰ লগে লগে আমাৰ দেশৰ যিবিলাক আমি উদ্দেশ্য আমি সাধন কৰিব লাগিছিল কেতিয়াও নহয়। কাৰণ যিকোনো জাতি ধৰ্ম নিৰ্বিশেষে কোনেও মদ খোৱা জিনিসটো মানে মাদক দ্ৰব্য জিনিসটো কোনেও আপোনাক কেতিয়াও কোৱা নাই। কোনো যি ধৰ্মৰে হওক হিন্দু হওক মুছলমান হওক বৌদ্ধ হওক শিখ হওক ইছাই হওক সকলোৱে কিন্তু আমি ধৰ্মগ্ৰন্থত ক'ব যে মাদক দ্ৰব্য কেতিয়াও সেৱন নকৰিব। কোনোবাই কৈছে নেকি? কেতিয়াও নকয়। কিন্তু সকলোৱে কয় গাখীৰ খাব। গাখীৰটো কিয়? গাখীৰটো পুষ্টিকৰ খাদ্য। গাখীৰটো সকলোৱে আপুনি যদি ৰামায়ণ মহাভাৰত চাই তাতো গাখীৰ খাব কৈছে, বাইবেল চাই তাতো খাব কৈছে, কোৰাণত তাতো খাব কৈছে, যে ইহুদীবিলাকৰ জেৰুজালেমত তাতো খাব কৈছে। কাৰণ এনেকুৱা যদি সবল যদি গাখীৰ খায় তেতিয়াহ'লে আমাৰ সমাজত কেতিয়াও বেয়া কাম হ'ব নোৱাৰে। কিন্তু এই নিচাযুক্ত দ্ৰব্যবিলাক খোৱাৰ লগে লগে চাব মানুহৰ যিবিলাক আমাৰ এটা শৰীৰ এটা যন্ত্ৰ, এই যন্ত্ৰটোত বহুত ধৰণৰ আপোনাৰ পাকস্থলী বা মাথাৰ পৰা আৰম্ভ কৰি ভৰিলৈ বহুত এই যকৃত পাকস্থলী হৃদয় হৃদপিণ্ড বহুত ধৰণৰ আছে। এইবিলাকৰ খোৱাৰ লগে লগে মানুহটোৱে অলপমান খুব এটা উত্তেজনা বোধ কৰে। তাৰ পিছে লাহে লাহে এই নিচাযুক্ত দ্ৰব্যবিলাক খোৱাৰ পিছত শৰীৰৰ অংগবিলাকত গৈ বেলেগ ধৰণৰ প্ৰক্ৰিয়া কৰি লাহে লাহে মানুহটোক ধ্বংস কৰে অবাবতে তেওঁ মানে জীৱন ধ্বংস কৰে আৰু পৰিয়ালটো নিথৰুৱা হয়। আজি মই বিভিন্ন জেগাত গৈছোঁ। আমি নলবাৰীৰ নিচিনা এখন ঠাইত গ'লোঁ। তাৰ পৌৰসভাৰ 6 নম্বৰ ৱাৰ্ডত চোলাপৰা অঞ্চলৰ তাৰ মহিলাসকলে ওলাই আহি তেওঁলোকে আমাৰ সমদল যাত্ৰা কৰিছে। তেওঁলোকে এটা কথা কৈছে যে এই নিচাযুক্ত দ্ৰব্য খাই আমাৰ সমাজৰ বেছিভাগ মতা মানুহে 50 বছৰৰ আগতেই ঢুকাইছে। তেওঁলোকে এনেকুৱা আক্ষেপ এটা কৰিছে নহয় যে আমি সেইকাৰণে আজি আমি ইয়াৰ পৰা পৰিত্ৰাণ কৰিব বিচাৰিছোঁ। আৰু অলপতে আমি আৰু এটা খুব সুখবৰ পাওঁ যে মই আজি ইয়াত ডিমাকুচিত আহিছোঁ। এই উদালগুৰি অঞ্চলৰে কিছুমান জনজাতীয় মহিলাবিলাকে আজি 6 মাহমানৰ আগতে তেওঁলোকে মুকলি ৰাস্তাত ওলাই আহি তেওঁলোকে মানে এই মদ্য সেৱন কৰা মানুহবিলাকৰ বিৰুদ্ধে তেওঁলোকে কৈছে যে এওঁলোকে মদ্য খাই আমাৰ নিজৰ পৰিয়ালবোৰ ধ্বংস কৰিছে। সেইকাৰণে ইয়াৰ পৰা আমি পৰিত্ৰাণ কৰিছোঁ, আমাক সজাগ হ'বৰ কাৰণে কৈছে। এইটো এটা খুব ভাল লক্ষণ। আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ যদি আমাৰ সকলো মানে বিভিন্ন সংগঠন স্বেচ্ছাসেৱী সংগঠন যুৱক মহিলা সকলো ওলাই আহি সমদল যদি এইবিলাকৰ বিৰোধ কৰে। কাৰণ এটা পৰিয়াল দেখিব আমাৰ অলপতে মোক এটা সুধিছিল যে কোনে কোন পৰিয়ালত খায়। আগতে আমি ভাবিছিলোঁ যে বাগানত বনোৱাবিলাকে খায়। অতি মৰ্মান্তিকৰ ঘটনা আপোনাক ক'ব খুজিছোঁ। যোৱা মাৰ্চ মাহত আমাৰ উজনি অসমৰ আপোনাৰ যোৰহাট আৰু গোলাঘাট মানে জিলাৰ বহুকেইখন মানে চাহ বাগিচাৰ বনোৱাই এই এনেকুৱা ধৰণৰ বিষাক্ত চুলাই মদ খাই তেওঁলোকে অবাবতে মানে জীৱন ধ্বংস কৰিলে।
আপোনালোকে আচৰিত হ'ব, অতি মৰ্মান্তিক ঘটনা যে 89 মানে 99জন পৰিয়ালৰ মানুহ অকালতে মৰি গ'ল আৰু তেওঁলোকৰ মানে 14টা ল'ৰা ছোৱালী মই জনাত তেওঁলোকে মানে এই ঘাটমৰা হ'ল। কিন্তু অতি এটা সুখৰ খবৰ, এই ঘাটমৰা কওঁ কিন্তু আমাৰ এই সমাজৰ আমাৰ শিক্ষকসকল যোৰহাটৰ এজন শিক্ষকে তেওঁলোকৰ শিক্ষক আৰু তেওঁৰ সহধৰ্মিনী তেওঁলোকে মানে নিথৰুৱা, তেওঁলোকৰ সন্তান সতি সন্ততি নাই। তেওঁলোকে এই হালিমাৰা চাহ বাগিচাৰ এটা পৰিয়ালৰ 3টা ল'ৰা ছোৱালী মানে তেওঁলোকৰ অভিভাৱক এই বেসুৰা মদ খাই মানে অকালতে মৰি গ'ল। তেওঁৰ সেই মৰমী বোলা ছোৱালীজনী উঠাইছে আৰু তাৰ 3জনী ল'ৰা ছোৱালীক এই আমাৰ শিক্ষকে যোৰহাটৰ শিক্ষকে তেওঁলোকে মানে তুলি তুলি ডাঙৰ কৰিছে। আৰু এই গোলাঘাটৰ চাইল্ড ৱেলফেয়াৰ যিটো আমাৰ বৰ্ড আছে শিশু কল্যাণ, তেওঁলোকে আহি মানে সামাজিকভাৱে তেওঁলোকক প্ৰদান কৰিছে। আৰু এই খবৰটো টাইমছ অফ ইণ্ডিয়াত আলোকচিত্ৰ হয়তো কৰিছে। এইবিলাক ঘটনাই আমাক মানে কি বুজায় যে অসীম সংকেত যে আহি থকা দিনবোৰত আমাৰ আমি যিবিলাক সচেতন নাগৰিক আমি যদি কোনো ইয়াৰ পদক্ষেপ নলওঁ তেতিয়াহ'লে আমাৰ সমাজখন কেতিয়াও এটা সুস্থ সমাজ হ'ব নোৱাৰে। আপুনি যিয়ে কৰক, ৰাজনীতি কৰক, আপুনি সংগীতজ্ঞ কৰক, যিকোনো যাওক, যদি এখন সুস্থ সমাজ ভাল যদি আহাৰ খায় তেতিয়াহ'লে দেখিব তাৰ ফলটো ভাল। কিন্তু এই ধৰণৰ মদ খাই কেতিয়াও আপুনি এখন সুস্থ সমাজ গঢ়িব নোৱাৰে। আপুনি কেতিয়াও পৃথিৱীৰ যিবিলাক উন্নত দেশ আছে সেইবিলাকৰ কেতিয়াও ফেৰ মাৰিব নোৱাৰে। অতি দুখৰ কথা যে আমি বৰপেটা নগৰীক আমি সত্ৰ নগৰী বুলি কওঁ, তাত শংকৰদেৱে জন্মগ্ৰহণ কৰিছিল। কিন্তু তেতিয়া আমি পেপাৰত দেখা পাওঁ টিভিত যে বৰপেটা মহানগৰীৰ আশে পাশে এই বেসুৰা মদ খাই বহু মানুহে জীৱন ধ্বংস কৰিছে। এইটো কিমান দুখ লাগে। ঠিক তেনেকৈ আগতে এটা মানুহৰ ভুল ধাৰণা আছিল যে আমাৰ মানে জনজাতীয় মানুহসকলে এইবিলাক সেৱন কৰে। এইটো অতি ভুল কথা। মই দেখিছোঁ আমাৰ এতিয়া কাষ্ট হিন্দুৰ মানুহ যিবিলাক শৰ্মা, ডেকা, কলিতা তেওঁলোকেও খায়। এইটো বৰ দুখৰ কথা। কিন্তু সেইকাৰণে এই সকলো পৰিত্যাগ কৰাৰ কাৰণে আমাৰ ৰাজ্যিক নিশাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ পৰা আমি সংকল্প লৈছোঁ যে আহি থকা দিনবিলাকত আমি এখন সুস্থ সমাজ কৰিম। তাৰ কাৰণে আমাৰ পৰিষদে ইতিমধ্যে স্কুল কলেজবিলাকত আমি পোষ্টাৰিং কৰিছোঁ। এই বেসুৰা মদ খোৱাৰ বা কেনেকুৱা ধৰণৰ হয় আমি বাটৰ হাট বুলি কৈ যিবিলাক আমাৰ চিনেমা প্ৰদৰ্শন কৰিছোঁ। অলপতে মই সুখ পাইছোঁ যে ডিমাকুচি অঞ্চলত আমাৰ পৰিষদৰ পৰা গাড়ী আহি পেলাই আমাৰ ভিতৰুৱা অঞ্চলত গৈছে, তেওঁলোকে আঁকোৱালি লৈছে আৰু সকলোৱে বুজিছে যে মদ খোৱাটো বেসুৰা এই ধৰণৰ চুলাই মদ খাই কোনেও এটা সংসাৰ ভাল কৰিব নোৱাৰে। তাৰ পৰিৱৰ্তে এতিয়া ৰাইজ ওলাই আহিছে, এইটো খুব ভাল লক্ষণ। আৰু এইটোৱে যদি হয় তেতিয়া অদূৰ ভৱিষ্যতে অসমৰ সকলো নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে আমাৰ পৃথিৱীৰ যিবিলাক মানে প্ৰতিদ্বন্দ্বী আমাৰ মানে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক বায়বৃত্তি আছে তাত সকলোৱে ফেৰ মাৰিব পাৰিব, আমাৰ ল'ৰা ছোৱালী উন্নতি কৰিব আৰু অসম এখন খুব গৌৰৱময় ভাৰতবৰ্ষৰ ভিতৰত এখন প্ৰদেশ বুলি মানে খ্যাতি অৰ্জন কৰিব। ইয়াত বহুত ধৰণৰ কাৰণ থাকে। কিছুমানে ধৰক একো উপায় নাপায় মাদক দ্ৰব্যকে অৱলম্বন কৰে আৰু কিছুমানে ইচ্ছাকৃতভাৱে খায়। ইয়াৰ কাৰণ বহুতো থাকিব পাৰে। আমি কাৰণবোৰ আপুনি ভাল কথা কৈছে। আমি এতিয়া তাৰ কাৰণে আমি অসমত দুখন নিচা দূৰীকৰণ আৰু ইয়াৰ ব্যৱস্থাৰ কাৰণে দুখন আমি কেন্দ্ৰ কৰিছোঁ। এক হ'ল আপোনাৰ বৰাক ভেলীত শিলচৰ আৰু এক হ'ল আমাৰ অসমত যোৰহাট। আৰু ইতিমধ্যে আমাৰ বৰ্তমানৰ চৰকাৰে ইয়াত এটা বৃহৎ পদক্ষেপ লৈছে আৰু 6টা আমাৰ এই নিচা দূৰীকৰণক আমি মানে স্বাস্থ্যকেন্দ্ৰ আমি গ্ৰহণ কৰিম। তাৰ কাৰণে চৰকাৰে এটা মানে ব্যয়বহুল 5 কোটি টকা খৰচা কৰিব। এতিয়া আজি কেইদিনমানতে ইয়াৰ পিছত আমি এই বিষয়ে দৃঢ় পদক্ষেপ ল'ম।